পোৱালিকেইটা ক'ত গ'ল? সেইপিনে গ'ল পাহাৰলৈ। অ'কে অ'কে বাই। বাবা ভালুক কি খবৰ? মজা বঢ়িয়া একদম নেৰিবা। সো হে গাইজ দিস কষ্টপ দাস এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আসাম ব্লগাৰ বয়জ। বহুদিন ভিডিঅ'জ দি দিব পৰা নাই কাৰণবিলাকতো আপোনালোকক এক্সট্ৰাকৈ এক্সপ্লেইন নকৰিলেও বুজি পাব সম্ভৱ, কাৰণ অসম এতিয়া পুৰা একদম জ্বলি আছে। প্ৰথমতে এইটোৱে ক'ম, ময়ো কেবৰ বিৰোধিতা কৰিছোঁ আৰু অপ'জ কেব সকলোৱে সেইটো কৰাটো উচিত, যিহেতু অসমীয়া হিচাপে প্ৰথমতে সেইটোৱে কথা কৈ গৈছোঁ। বাকী পাছত ক'ম, কাৰণ এইটো অসমৰ জাতি মাটি আৰু ভেটিৰ কথা হয়, যিহেতু এইটো কোনো পধ্যে আমি ছাপোৰ্ট কৰিব নোৱাৰোঁ নে কি কয়। আমি অসমবাসী এই বস্তুটো কেতিয়াও মানি ল'ব নোৱাৰোঁ। এই বস্তুটোৰ ওপৰত আমাৰ গোটেই অসমবাসীৰ মানে ভাৱনাৰ ওপৰত কথাটো লক্ষ্য কৰি এটা ভাল বিচাৰ দিয়ক, তাৰে আশা কৰিছোঁ নে কি কয়। তো কথাবিলাক সেইটো কাৰণে, আৰু নেটছতো বন্ধু আছিলে বহুত দিনৰ কাৰণে, তো মই ভিডিঅ' বিশেষ দিব পৰা নাছিলোঁ। তো তেনেকৈ আৰু চলি আছে। আৰু এইকেইদিনতে বহুতখিনি ঘটনা মোৰ লগত ঘটি গ'ল, ভাল আৰু বেয়া কিছুমান। তো ভালটোও কম বেয়াটোও কম, ভিডিঅ'টো শেষলৈকে চাই থাকিব, গোটেই কথাবিলাক জনাব আপোনালোকে, মোৰ লগত কি কি ভাল ঘটনা ঘটিলে, কি কি বেয়া ঘটিলে, ঠিক আছে চব কম, ভিডিঅ'টো থাকক। তো মেইন কথাটো কি হ'ল, আজি হ'ল আপোনাৰ 25 ডিচেম্বৰ, মানে সকলোকে বৰদিনৰ শুভেচ্ছা জনাইছোঁ, মানে মেৰি ক্ৰিছমাছ। তাৰ কাৰণে আজি মানে যাম আমাৰ ওচৰৰে নাগালেণ্ডত যাম, মানে ক্ৰিছমাছ চেলিব্ৰেট কৰিবৰ কাৰণে মোৰ লগৰবিলাকৰ লগত মানে অলপ পাহাৰলৈ যোৱা হ'ব, মানে ফূৰ্তি ফাৰ্তা কৰিবৰ কাৰণে। তো তাৰ কাৰণে মোৰ লগত আছে বলিন আছে, তো সিও আহিছে, আৰু লগৰ আৰু দুজন আছে। আৰু এটা কথা, মোৰ মানে বেয়া কথাটো প্ৰথমতে জনাই দিছোঁ। কথাটো কি হ'ল, মোৰ মানে এই বস্তুটো চব মানে মোৰ ভাগৰ একশ্যন কেমটো, এই কথাটো কি হৈছে, এইটো যদি অন কৰিলে মই যোনটো এইটো আগৰ ডিছপ্লেটো, তো এই বস্তুটো অলপ বেয়া হৈ গ'ল। মানে পানী মূৰত যাওঁতে এইটো ভাগি গৈছিলে, মানে মাউণ্টটো ভাগি গৈছিলে, তাৰপিছত মই এইটো এমচিল দি লগাই দিলোঁ, দেখিছেনে। তো তেনেকৈ চলি আছে আৰু বেয়া ভাল কিছুমান। তো এই বস্তুটো তেতিয়াই সম্ভৱ কিবা এটা হয় কাৰণে এই বস্তুটো ডিছপ্লেত নহা গ'লে, এই ডিছপ্লেটো আগতে এইটো আহি থাকে। তো আৰু এটা কথা, সঁচা কথা বুলি এই প্লেনটো চাডেন হৈ গ'ল ন অকলে, সেইটো কাৰণে এই বস্তুটো মই চাৰ্জ কৰা নহ'লে মানে। তো আজি মই ফটো ব্লগিং দিব নোৱাৰিম, তো এতিয়া চাৰ্জ দি মানে যোৱালে মানে বহুত দেৰি হৈ গ'ল, আৰু এতিয়া অলমষ্ট টাইম হৈ গ'ল আপোনাৰ কিমান 10টা, দেখিছেনে। তো লগৰখিনি ৰৈ আছে, যাম মজাকে দেখাম বৰদিন কেনেকুৱাকৈ হ'ব, তাত কেনেকৈ মানে বস্তুটো হয়। আৰু সঁচা কথা কৈছোঁ, বহুত দিনৰ পাছত এটা ভিডিঅ' দিছোঁ, আৰু পুৰা এক্সাইটমেণ্ট হ'ব, মজা হ'ব। ভিডিঅ'টো শেষলৈকে চাওক, এনজয় কৰক, ঠিক আছে। চ' লেটছ গেট ষ্টাৰ্টেড, ষ্টে টিউন। Hey, got some static with some niggas on the other side of জয় মহাকাল। ओके ओके भाई बोला ओके ओके बोलो रोड शॉट लाइक तो मजा बोली ना मैं राइडर अल्टीमेट तो हेलमेट लोৱা আছে অলপ কথাখিনি ক'ব লাগিব যে সব সেইটো কাৰণে আহিব তো আমি এতিয়া আপোনাৰ খেৰমীয়া বস্তিত পাইছোঁ। তো আমি সব লগৰবিলাকে লগ কৰিছোঁ, আৰু দুজনমান আমাৰ দাদাও দুজনমান যাব, চব ৰেডি হৈছে। আমাৰ ভাই আৰু এবাৰ চিত্ৰ শুভংকৰ বাবা। তো এইখিনিৰ পৰা বৰ বিশেষ এটা ধৰি লওক 2-3 কিলোমিটাৰমান দূৰ হ'ব আপোনাৰ এই এৰিয়াটো যোনটো আমি যাম। এতিয়া বস্তুটো আপোনাৰ খেৰমীয়া বস্তি হয় নাগালেণ্ডৰ। তো তাতে গৈ চামগৈ কেনেকুৱা হয় বস্তুবিলাক। মোৰ আগতে পাহাৰত তেনেকৈ অহা নাই মানে খ্ৰীষ্টমাছত, কেনেকুৱা হয় ভাল লাগিব সম্ভৱ, আৰু মজা হ'ব, চাই থাকক। তো ময়ো এক্সাইটমেণ্ট হৈ আছোঁ কেনেকুৱা হয়, ঠিক আছে গৈ থাকোঁ বলক। অ'কে পোৱালিকেইটা ক'ত গ'ল? সেইপিনে গ'ল পাহাৰলৈ। অ'কে অ'কে বাই। এইপিনে কোনফালে হৈ যাবা এতিয়া? এই বস্তুটো কি বস্তু হয়? আকাহতো।
DK সিঙক চিনি পাইছেনে মায়ে দিয়াত গৈছিলে যে আমাৰ তো আমি চববিলাক লগৰে আহিছোঁ আৰু দুজনমান দাদা আহিছে ভাল লাগিব বস্তুটো কেনেকুৱা হয়গৈ আৰু এয়া হৈছে অসম আৰু এয়া হৈছে নাগালেণ্ড চব পুৰা পাহাৰ পৰিৱেশটো কি মজা চব আৰু ফটো শ্বুটৰ কাৰণে বঢ়িয়া ৰাইডাৰ পাৰ্টি চব ৰেডি বলক বাইদেউ জাষ্ট পাহাৰত পাই গ'লেহি তো এইপিনে যেন দেখিছে সৰুকৈ এইটো চাৰ্চ হয় তো আমি বাইক চাইকবিলাক ৰাখি থৈছোঁ আৰু কি মজা পৰিৱেশ চাওকচোন একদম গোটেইফালে চব আমি আছোঁ এতিয়া পাহাৰত পাহাৰীয়া আৰু এয়া হৈছে অসম আমাৰ সোণৰ অসমখন ভাঙিবলৈ বহুতে চেষ্টা কৰিছে কিন্তু এইটো সাৰ্থক নহয়গৈ কাৰণ আমি চব অসমীয়া আৰু অসমবাসী সকলো লগত আছোঁ এইখন যুদ্ধ আমি ছাকচেছ হ'ব লাগিব আমি হ'মেই চব গৈ আছে লগৰ চগৰবিলাক গৈ আছে মজা 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 আমি এতিয়া যোনটো জেগাত আছোঁ এইটুকুৰা আপোনাৰ নাগালেণ্ডৰ আকাহুতু বস্তি হয় তো অসমৰ একদম কাষতে লাগি থকা এটা বস্তি হয় এই জেগাটুকুৰা আপোনাৰ আমাৰ তিতাবৰৰ পৰা 20-22 কিলোমিটাৰ ভিতৰতে হ'ব আমি আহিছোঁ চেলিব্ৰেট কৰিবৰ কাৰণে খ্ৰীষ্টমাছ তো আমাৰ লগৰ ইয়াত দুজন মানুহ আহিছে আৰু অসমৰ বেলেগ মানুহো আহিছে ইয়াত মানে খ্ৰীষ্টমাছ চেলিব্ৰেট কৰিবৰ কাৰণে তো ভিডিঅ'টো চাই থাকক মজা পাব ঠিক আছে কেনেকুৱা বঢ়িয়া নে পৰিৱেশটো কেনেকুৱা লাগিছে পৰিৱেশটো একদম ধুনীয়া পৰিৱেশ মজা মজা আমাৰ অসমতে এনেকুৱা পৰিৱেশ পোৱা হয় চিত্ৰ কেনেকুৱা একদম মজা জেহেৰ মানে জেহেৰ বহুত টাইট ঘোটালি দিছে বলেন কেনেকুৱা মজা অ'কে এইটো কৈছিলে ঝুম খেতি কৰি দিছে ঘৰত য'তে কৰি থোৱা আছে ঘৰত অলপ লগত থুপ পাতি অলপ লাই শাক গাহৰিৰ লগত খাবলৈ বেষ্ট মছলা মাৰছে মানে নেৰিবা এইখন বেছি ভাল লাগিছে মজা মজাকে খেতি কৰি থৈছে এয়া হৈছে বস্তি ঘৰ এয়া পাহাৰৰ ভিতৰৰ দৃশ্য এয়া এইটো আমাৰ এটা বাবু মোচাই ফ্ৰেণ্ড হয় এইটো নাগা ফ্ৰেণ্ড ই নেকামুৰিলে আছে গাইজ what a beauty মানে এনেকৈ ক'ব লাগিব what a beauty চাওকচোন কিমান দূৰলৈকে পাহাৰৰ ভিতৰত যে আমাৰ বাগান আছে মই কথা ক'বলৈ ইমান গম নাপাওঁ কিন্তু পাহাৰৰ মাজত বাগান চাওক কি মজা লাগিছে DSLRটো কেলৈ লৈ নাহিলে সেইটো কথা এতিয়া ফিল কৰিছোঁ মানে কি মজা লাগিলেহেঁতেন চাওকচোন ইয়াত যদি একদম খাচকৈ দুটামান ফটো মাৰিলোহেঁতেন আমাৰ এই শুভাংকৰ কাইহঁত ইয়াত বহি আছে আৰু বলিনহঁত ইয়াত আছে চাংঘৰ সেয়া তো মই আগতে অহা নাই খ্ৰীষ্টমাছত কি হয় ইমান বৰ বিশেষ এটা নাজানো আৰু অকণমান আগত যাম এতিয়া লগৰজনৰ তাত যাম তো তাত গৈ পেলাই খানাটো খামগৈ তো কি খুৱাই মেলাই আৰু গাহৰি খাই আহৰি হৈ মানে খ্ৰীষ্টমাছত গাহৰি মেইন নেকি গাহৰি চাহৰি খাই আজৰি হৈ পেলাই আমি আৰু ক্লিয়াৰ ঘৰলৈ যাব লাগিব সোনকালে তো কাৰণ আমি আকৌ বেলেগ জেগাতো যাব লাগিব যিহেতু আৰু আমাক এটা মানে পাহাৰ কৰ্দৈ দিছে এতিয়া ঝাৰি আছে এয়া কি মজাকৈ লাগি আছে চব কৰ্দৈ দিয়া আকৌ এটা কৰ্দৈ এইটো এটা টেষ্ট কৰি চাওঁ পাহাৰ কৰ্দৈ কেনেকুৱা মজা কেনেকুৱা বম টেঙা পুচাই গৈছে আল্টিমেট খাই চাওঁ তাই পাহাৰৰ কৰ্দৈ সোৱাদ কেনেকুৱা এনেকে নহয় এনে খাই ৱাও what a beauty এনেকে খাই চাওঁ আমাৰ বলিনে একদম বিৰাট সোৱাদ লৈ লৈ খাই আছে কেনেকুৱা আপুনি ক'ব জনাব নে পাহাৰৰ মজা মজা মানে আল্টিমেট স্বাদিষ্ট ৱাও what a মছলা beauty লাগিছিলে নেকি এতিয়া ইমান ধুনীয়াকৈ খাইছে মই এইটো অকণমানে শেষ কৰিবগৈ নোৱাৰি বহুত টেঙা হয় মই টেঙাত মানে একদম এলাৰ্জি আছে সঁচা কথা ক'বলৈ গ'লে যিমানে যি নহওক ভাল লাগিছে এইপিনে চাৰ্চটা আছে তো চাৰ্চটোত যাম কেনেকুৱা হয় তাত বস্তুবিলাক তাৰ দৃশ্যবিলাকো দেখামগৈ চাৰ্চটো কেনেকুৱা হয় আশে-পাশৰ দৃশ্যবিলাক দেখাম এটা সৰুকৈ চিনেমেটিক এটা দেখাম তো ভিডিঅ'টোত থাকক এনজয় কৰি থাকক ঠিক আছে আমি তেতিয়ালৈকে আমিও অলপ কৰ্দৈ চৰ্দৈ খাই ৰেডি হৈ লওঁ নেকি ঠিক আছে মোৰ পিছে পিছে চব পৰুৱা নিচিনাকৈ লানি লাগি আহি আছে বুবু বাবা তেৰিকা নেৰিবা
বুবু বাবা বাবা ৰক্ষা কৰিবা ৰে মাই ৰক্ষা কৰিবা মোক মজা 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 এয়া পাহাৰ আছে ফুপনি অকণমান পাহাৰীয়া কলগছ এয়া কলডিলটো খাবলৈ বৰ বেয়া টেষ্টি নহয় আৰু বস্তু এটা দেখিছো এইটো ব্ৰিজ এটা দেখিছ এইখন বিখ্যাত পাহাৰৰ মাজত থকা বিখ্যাত খাকু হয় এখন এইডাল ৰাম 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 এইটো ফেপনি নহয় এইটো চেটৰ ধুম্ৰ দণ্ডিকাৰ কামাল হয় এইটো হৈছে মদকা কোৱা এইটো মদকা কোৱা মজা ঐ আমাৰ দিকে ভাগৰ লাগিছে নেকি এই ভাগৰ নাই লগা জাষ্ট এনেই আৰু পজটা দিছে ফটো আহিবলৈ দিকে সিং আমাৰ ইয়াত এই আমাৰ ওপৰত মিনি গৈ আছে আমি এতিয়া কোনফালে হৈ যাব লাগিব চক সেইপিনে হৈ যাব লাগিব সেইপিনে খ্ৰীষ্টমাছ খাবলৈ অহা মজা পাই গৈছোঁ আৰু খ্ৰীষ্টমাছ খাবলৈ যদি পাহাৰলৈ আহে এটা কথা কৈছোঁ ইয়াততো খাবলৈ পাবই কিন্তু অলপ খাই আহিব কাৰণ এনাৰ্জিটো গোটাই আহিব তেতিয়া মানে অলপ উঠিবলৈ বেছি আৰাম পাব এইকেইটা এই ক'ত গৈ আছে একেবাৰে গৈ আছে কিমান ওপৰত উঠিলোঁ চাওক সেইটো ক'ৰ পৰা আহিছোঁ মই নিজে গম নাপাওঁ বস্তু এটা চাব এইটো চাওক এইটো পাখিটো যেন দেখিছে ফেন চৰাই হয় আৰু চিকাৰ কৰা চাওক সেইফালে কিবা হৈছে চা আমাৰ ডিকে সিং মেইন বিলনীয়া কামত লাগি আছে ডিচেম্বৰ বলিন এয়া কি লাল চাহ আচলতে লাল নহয় গাহৰি এয়া শুভাংকৰ দেই বঢ়িয়া লাগিছে নে একত খাই দেখাই দিয়ে আমাৰ ৰাইজে অলপ সুখী হ'ব ৱাও what a beauty দেই আমাৰ ইয়াত অ'কে চবেই যাই আছে আৰু মোৰ ইয়াৰ খানা আহি গ'ল চালাড আছে আপোনাৰ পাচলি আছে গাহৰি মাংস মজা বলে অ'কে মজা চ' আমি জাষ্ট এতিয়া ইয়াৰ পৰা বস্তিৰ পৰা ওলাই আহিলোঁ খালোঁ মেলিলোঁ দেখিলেতো তো খাই বৈ আহিলোঁগৈ তো এতিয়া ঘৰ যোৱা টাইম আহি গ'ল আৰু কিন্তু যোৱাৰ আগতে আপোনালোকক চাৰ্জটো দেখাই থৈ যাম তো দেৰি হ'ল বৰ বিশেষ সেইটো কাৰণে আৰু বহুত ওপৰ উঠিব লাগে ন কেনেকুৱা ভাগৰ লাগিলে নে ভালকৈ লাগিলে আল্টিমেট কেনেকুৱা ভাগৰ লাগিলে নে জুই মজা হেল্ল' তো টাইম আপোনাৰ অলমষ্ট 2টামান বাজিব হৈ গ'ল আমি এইপিনৰ পৰা আহিছিলোঁ এইপিনৰ পৰা খোজকাঢ়ি আহোঁতে মানে আমাৰ ভৰি গোটেই টোটেল বিষ ভৰি বিষ হৈছে নে মজা আমাৰ বতক আহিছে আমাক নিবৰ কাৰণে আমি এক্সট্ৰাকৈ এতিয়া যাম ফুৰিবৰ কাৰণে বেলেগ এটা জেগাত আৰু কেনেকুৱা লাগিলে কেনেকুৱা মেৰি খ্ৰীষ্টমাছ সকলোকে মজা কৰক আৰু আগন্তুক নৱবৰ্ষত আপোনালোকৰ সপোনবিলাক ফুলফিল হওক তাৰে কামনা কৰিছোঁ আৰু যাওঁতে আপোনালোকক খ্ৰীষ্টমাছ চেলিব্ৰেট কৰিছিলে আৰু ৰাতিকৈ সম্ভৱ ইয়াত ফাংচন এইটো হৈছে চাৰ্চ হয় আৰু কিমান ধুনীয়াকৈ চাৰ্চটো সজাইছে চাওকচোন এইটো কিমান ধুনীয়া একদম আমাৰ তিতাবৰ একদম হেৰি হৈ গ'ল এইটো হৈছে নাগালেণ্ড বাকী এবাৰ যিমান দূৰ দূৰলৈ লাগিছে তিতাবৰ যোৰহাট এৰিয়া তো সঁচাকৈ থকা যে বিৰাট মজা লাগিছে তো আমি বহুতখিনি লগৰ আহিছিলোঁ ইয়াত
সকলো খাই বৈ হৈ গ'ল আৰু কি ক'ম ইয়াৰ বিষয়ে মজাকৈ সজাইছে ইয়াৰ মানুহবিলাকো বহুত ফ্ৰেণ্ডলি হয় খাবলৈ লৈ গৈছে সুধিছে কৰিছে চবেই ইটোৱে সিটোক আমি চা চিনাকি হ'লোঁ ভাল লাগিলে বহুত দিনৰ পাছত ভিডিঅ' বনাইছোঁ কেনেকুৱা হৈছে নাজানো আৰু যদি ভাল লাগিছে এটা লাইক দি দিব আৰু সোনকালে এতিয়া ভিডিঅ' আহি থাকিব আৰু এটা মোৰ ভাল খবৰ এটা কথা কৈছোঁ সেইটো কৈ আছোঁ জাষ্ট কৈছোঁ আপোনালোকক ভাল খবৰটো হৈছে এয়া বুজিলেতো তো ইয়াৰ বিষয়ে এটা ছেপাৰেট ভিডিঅ' আহিব যিমানটো পাৰিলোঁ আপোনালোকক অলপকৈ দেখালোঁ তো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লাষ্টত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঘণ্টা এখনটো বজাই দিব বিৰাট ভাল লাগিলে আৰু তো এতিয়া বাৰু বেছি দেৰি নকৰোঁ তো আপোনাৰ ভাইক আৰু আমাৰ বাচ্ছা বাৰীক যাবলৈ আজ্ঞা দিয়ক এটা নতুন ভিডিঅ' এটা নতুন টপিকৰ সৈতে আপোনালোকক আকৌ লগ পাইছোঁ টিল দেন কিপ ৱাচিং জয় অসম বৰ টাইট হৈ গৈছে নি অ'কে বৰ টাইট আহিছা নে আহিলা চবকেইটা চেহেৰা ওলাইছে অ'কে আহিলা এইজনে হ'ল অ'কে এতিয়া হৈ গ'ল কেছ গাড়ী নকয় কেছ বাল ভিডিঅ' চক্কৰত গোটেই মানে মোক আহে গিফ্ট ফৰ ইউ কি লাগিছে নেকি ঐ চালা কৈ দে ৰকাই গাহৰি গোন্ধ আহিছে দেই ইয়ালৈকে মোক নেৰিবা মাৰ ভজিয়া ডালকে And we gonna let it